হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম DLED এণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, শ্বাহজাহান। দিল্লীৰ লালকিল্লা শ্বাহজাহানে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, দিল্লীৰ শেষৰজন মোগল সম্ৰাট কোন আছিল? দিল্লীৰ শেষৰজন মোগল সম্ৰাট কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বাহাদুৰ শ্বাহ জাফৰ। দিল্লীৰ শেষৰজন মোগল সম্ৰাট আছিল বাহাদুৰ শ্বাহ জাফৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰ ৰাজত্বকালত মেগাষ্টেনিছ ভাৰতলৈ আহিছিল? কাৰ ৰাজত্বকালত মেগাষ্টেনিছ ভাৰতলৈ আহিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত মেগাষ্টেনিছ ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, পঞ্চতত্ত্ব কোনে লিখিছিল? পঞ্চতত্ত্ব কোনে লিখিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বিষ্ণু শৰ্মা। পঞ্চতত্ত্ব বিষ্ণু শৰ্মাই লিখিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অষ্টদায়ী কোনে লিখিছিল? অষ্টদায়ী কিতাপখন কোনে লিখিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পাণিনি। অষ্টদায়ী কিতাপখন পাণিনিয়ে লিখিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, নৰ্থ ব্লক তোৰণখনক বৰ্তমান কি নামেৰে জনা যায়? নৰ্থ ব্লক তোৰণখনক বৰ্তমান কি নামেৰে জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গেটৱে অফ আছাম। নেক্সট কুৱেশ্যনটো সুধিছে, মৌলানা আবুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? মৌলানা আবুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ইণ্ডিয়া ইউন'ছ ফ্ৰীডম। নেক্সট কুৱেশ্যনটো সুধিছে, খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল? খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল প্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, হিব্ৰু ভাষাত। খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল প্ৰথমে হিব্ৰু ভাষাত ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, চাৰে জাহাঁ সে আচ্ছা এই গীতটো কোনে ৰচনা কৰিছিল? চাৰে জাহাঁ সে আচ্ছা এই গীতটো কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মহম্মদ ইকবাল। চাৰে জাহাঁ সে আচ্ছা এই গীতটো মহম্মদ ইকবালে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গীতাঞ্জলি। গীতাঞ্জলি গ্ৰন্থখনৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, ৰামচৰিতমানসৰ লেখক কোন আছিল? ৰামচৰিতমানসৰ লেখক কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, তুলসী দাস। ৰামচৰিতমানসৰ লেখক হৈছে তুলসী দাস। নেক্সট কুৱেশ্যনটো সুধিছে, মাই এক্সপেৰিমেণ্ট উইথ টুৰিষ্ট নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মহাত্মা গান্ধী। মাই এক্সপেৰিমেণ্ট উইথ টুৰিষ্ট নামৰ গ্ৰন্থখনৰ লেখক হৈছে মহাত্মা গান্ধী। নেক্সট কুৱেশ্যনটো সুধিছে, দিল্লীত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? দিল্লীত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, শ্বাহজাহান। শ্বাহজাহানে দিল্লীত জামা মছজিদ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে অসম বৰ্মন কৰিবলৈ আহিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসম বৰ্মনলৈ আহিছিল। নেক্সট কুৱেশ্যনটো সুধিছে,
বৰ্মন বংশৰ প্ৰথম ৰজাজন কোন আছিল? বৰ্মন বংশৰ প্ৰথম ৰজাজন কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰথম ৰজাজন আছিল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো সুধিছে আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অষ্টভুজ আকৃতিৰ। আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি আছিল অষ্টভুজ আকৃতিৰ। নেক্সট কুৱেশ্যনটো সুধিছে ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা কিমানজন? ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 7জন। ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা হৈছে 7জন। নেক্সট কুৱেশ্যনটো সুধিছে কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নৰনাৰায়ণ। নৰনাৰায়ণৰ দিনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন নদীয়ে পশ্চিমবংগ আৰু অসমৰ মাজৰ সীমা গঠন কৰে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শংকোষ নদী। শংকোষ নদীয়ে পশ্চিমবংগ আৰু অসমৰ সীমা গঠন কৰে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো দিছে সবৰমতী আশ্ৰম কোনে প্ৰতিষ্ঠা কৰিছিল? সবৰমতী আশ্ৰমখন কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মহাত্মা গান্ধী। সবৰমতী আশ্ৰমখন মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মৃত সাগৰ। পৃথিৱীৰ আটাইতকৈ বেছি লৱণতা থকা সাগৰখনৰ নাম হৈছে মৃত সাগৰ। নেক্সট কুৱেশ্যনটো সুধিছে হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি কোনখন দেশক কোৱা হয়? হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আফগানিস্তান। হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি আফগানিস্তান দেশক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধান অনুসৰি ৰাজ্যৰ মুৰব্বী কোন? ভাৰতীয় সংবিধান অনুসৰি ৰাজ্যৰ মুৰব্বী কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ৰাজ্যপাল। ভাৰতীয় সংবিধান অনুসৰি ৰাজ্য এখনৰ মুৰব্বী হৈছে ৰাজ্যপাল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ মুঠ কিমান দিন সময় লাগিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 2 বছৰ 11 মাহ 18 দিন। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে সংসদত বাজেট কেতিয়া উত্থাপন কৰা হয়? সংসদত বাজেট কেতিয়া উত্থাপন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1 ফেব্ৰুৱাৰী তাৰিখে। সংসদত বাজেট 1 ফেব্ৰুৱাৰী তাৰিখে উত্থাপন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি যোৰহাট। অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে বৰাক নদীয়ে কি নাম লৈ বাংলাদেশত ব্ৰহ্মপুত্ৰ বা পদ্মা নদীত মিলিত হৈছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি মেঘনা। বৰাক নদীয়ে বাংলাদেশত গৈ মেঘনা নদীৰ লগত মিলিত হৈছে। নেক্সট কুৱেশ্যনটো সুধিছে আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশখনৰ নাম কি? আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি এ আৰু চি দুয়োটা।
চীন আৰু ৰাছিয়া হৈছে আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ। নেক্সট কুৱেশ্যনটো সুধিছে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি লজান। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় লজানত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কৰ্ণম মাল্লেশ্বৰী। অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা আছিল কৰ্ণম মাল্লেশ্বৰী। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডক্টৰ মনমোহন সিং। ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। নেক্সট কুৱেশ্যনটো সুধিছে নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি মাদাৰ টেৰেছা। নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে মাদাৰ টেৰেছা। নেক্সট কুৱেশ্যনটো সুধিছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জৱাহৰলাল নেহেৰু। পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটো সুধিছে পৰিকল্পনা আয়োগ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? পৰিকল্পনা আয়োগ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1950 চনত। পৰিকল্পনা আয়োগ 1950 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইন' লেণ্ড নামেৰে জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাইন' লেণ্ড নামেৰেও জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি দীপৰ বিল পক্ষী অভয়াৰণ্য। অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম হৈছে দীপৰ বিল পক্ষী অভয়াৰণ্য। নেক্সট কুৱেশ্যন সমুদ্ৰগুপ্তৰ উপনাম কি আছিল? সমুদ্ৰগুপ্তৰ উপনাম কি আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ভাৰতৰ নেপোলিয়ন। সমুদ্ৰগুপ্তৰ উপনাম আছিল ভাৰতৰ নেপোলিয়ন। নেক্সট কুৱেশ্যনটো সুধিছে ৰবীন্দ্ৰনাথ ঠাকুৰক কোনটো জনপ্ৰিয় নামেৰে সম্বোধন কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি এ আৰু বি দুয়োটা। বিশ্ব কবি আৰু কবিগুৰু নামেৰে ৰবীন্দ্ৰনাথ ঠাকুৰক জনা গৈছিল বা সম্বোধন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিল? কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ চন্দ্ৰগুপ্ত দ্বিতীয়। চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালত ফাহিয়ান ভাৰতলৈ আহিছিল।